गरेसराव दैबानानि गिख्रंथाव महर सुक्लाय दैमानि बांनाय दैया हरखाबै लोमसावदों कुजारपाम ओनसोलाव थांनाय साननैसोनिफ्राय जुब जुब अखा हाबाय थानाया हादरसानि दाब दाब जायगायाव दैबाना सोमजिहोदों। बेबादिनो सुक्लाय दैमानि हरखाब बांनाय दैया थांनाय सोरांसि समनि 3 रिंगासोनिफ्राय नावकाटा ओनसोलनि कुजारपाम ओनसोलाव लोमसावनायाव गामिनि सुबुंफोरजों लोगोसे न'आव फिसिनाय जिब जुनारफोराबो आलाय सिलाय जानो गोनां जादों। हरखाबै दैबाना जानाया गामिनि न' बां लोमसावजोबनायाव गामिनि मानसिफोरजों लोगोसे जिब जुनारा थानो जायगा गैयै जायो। जायगानि सुबुङा अजद होनाय बादिब्ला सुक्लाय दैमानि माथावरिखौ बानायैनि थाखायनो बेबादि दैबानानि थासारिजों मोगा मोगि जानांदों। নদীৰ যদি আমাৰ মাথোৱাৰীটো বান্ধি দিয়ে তেতিয়াহ'লে আমাৰ এনেকুৱা বানপানী নহয়। এই ৰাস্তাটো বেছি দিন হয় নাই বান্ধি দিলে, কিন্তু আকৌ ইটা চিটা চব লৈ গুচি গ'ল। আকৌ এতিয়া নতুনকৈ আৰু দিব লগা হ'লে সুবিধা নিদিব, প্ৰতিবাৰে ক'ত দিব। সেই গতিকে এই মাথোৱাৰীটো সংক্ৰান্ত হ'লে আমাৰ এই ৰাস্তা এনেকৈ নাযায়। অলপমান বৰষুণ হ'লেই বানপানী হৈ যায়। এতিয়া আমাৰ এই নতুন আৰু ৰাস্তা বনাম কৈ আছে, বনোৱা নাই। অলপমান শিলবালা দিছিল, সেইখিনিও আমাৰ উটিয়াই লৈ গুচি গ'ল। যদিহে আমাৰ মাথোৱাৰীটো হ'ল হয় তেতিয়াহ'লেতো আমাৰ এনেকুৱা বানপানী নহয় নহয়। এতিয়া এই মানুহৰ ঘৰে ঘৰে পানী সোমাইছে, এতিয়া মানুহ ভাত বনাব পৰা নাই, খাব পৰা নাই। সেই গতিকে আমাক চৰকাৰে অলপ সুবিধা দিলে হয়। ভিতৰত জাগা দেখি আমাক সুবিধা নেদে, কোনো সুবিধা নেদে। সেই গতিকে গৰু ছাগল হাঁহ চৰে কিমান আমাৰ কষ্ট হৈছে, বহুত কষ্ট হৈছে আমাৰ। সেই গতিকে আপোনালোকে চাওক, এই ইটা চিটা চব বনাই দিয়া সিমান সুবিধা নহ'ব। আমাৰ হয়তো কিবা ভুল হ'ব পাৰে কথা কোৱা, আমি সিমান এটা নাজানো। সেই গতিকে চৰকাৰৰ ওচৰত আমি ক্ষমা মাগিছোঁ। কেইবাটাও পৰিয়াল ইতিমধ্যে জলমগ্ন হৈ পৰিছে, কি ক'ব? কেইবাটাও পৰিয়ালৰ বাসগৃহত আচলতে পানী সোমাইছে। গৰু ৰালেনি মানুহ ৰালেনি মানুহ খাব কাৰণে গৰু খাব কাৰণে পানী হৈ গৈছে। তেনেকৈ কি কৰিম আমাৰ? গতিকে এতিয়া আমাক সহায় কৰিব লাগে। আৰু এইখিনি নহয়, আমাৰ ভিতৰত আৰু জেগা আছে, আৰু ভিতৰত যদি জেগা আছে সেই ভিতৰৰ মানুহবিলাক সকলো এতিয়া বৰ্তমান অহা নাই। এতিয়া ঘৰে ঘৰে গৈছে, ৰাতিপুৱা আছিল চাবা, কিন্তু ঘৰে ঘৰে গৈছে। ৰাতি 3টা বজাত কিমান মান পৰিয়ালৰ বাসগৃহত আচলতে পানী সোমাইছে? কি আহ্বান জনাব চৰকাৰক? চৰকাৰক কি ক'ব? মানুহৰ কাৰণে বা কিবা যি দিয়ে আৰু আমাক দিব লাগে, কিন্তু মেইন কথা হৈছে আমাক মাথোৱাৰী লাগে। আৰু এই নদীৰ মাথোৱাৰীটো দিলে আমাৰ বানপানী কিমান সমস্যা আমাৰ হ'ব নোৱাৰে। নদীৰ মাথোৱাৰী লাগে আৰু আমাক। আৰু এই ৰাস্তাটো এতিয়া আৰু ৰিপেয়াৰিং কৰি দিব লাগে। আৰু আমাক এই ৰাস্তাটো এতিয়া অলপ অলপকৈ যায় যে বহুত হৈ যাব, ৰিপেয়াৰিং কৰি দিব লাগে। বৰষুণ দিলে পানী আহে, আৰু এই ভিতৰৰ ৰাস্তাটো অলপ অলপ শিল দিছিল, শিলখিনি ধোৱাই লৈ গুচিলে। এই বানপানী অহাৰ কাৰণে ইয়াত ধোৱাই লৈ গ'ল। যদি বানপানী নাহিলহেঁতেন নিব নোৱাৰিলে। অলপমান বৰষুণ 3 দিনমান বৰষুণ দিলে আৰু আহিল আৰু বানপানী আহি কিমান আলনি গৰু ছাগল হাঁহ এই চৰাইতে লৈ গৈছে। বাচন বৰ্তন বাহিৰত কিবা এটা আছিল, একো নাপাওঁ, চব আহি লৈ গ'ল ঘৰ দুৱাৰ। এতিয়া গৰু ওলাব পৰা নাই, গৰু পানীত ওপৰতে আছে। কেইটামান বজাৰ পৰা পানী আহিছে? পানী 3টামান বজাৰ পৰা পানী আহিছে। এতিয়া 3টা বজাৰ পৰা কিমান বস্তু সামৰি বেমাৰ হৈছে, এটা মিলা থাকে। ৰাতিপুৱা চৰে নাই, চৰে আমাৰ 6-7টা চৰে নাই, অকে লৈ গ'ল। সেইবাৰ 11টা নিছে, গমেই নাপাওঁ ৰাতি পানী আহে। এইবাৰো চৰে নিছে, গৰু পানীৰ ওপৰত থিয় হৈ আছে। ইমান চৰাকে পোতা হৈছে আৰু পানী উপায় নাই। আৰু পাকঘৰৰ চৌকাতে চৰকাৰে কি বিবেচনা কৰে, আমাক এটা বিবেচনা কৰে, আমাক সুবিধা দিব লাগে। আমি খাদ্য খাব কাৰণে আমাক ৰাস্তা নদীৰ বান্ধ, নদীটোৰ যদি বান্ধে চাৰিওফালে বান্ধ দিছে, আমাৰ এইখিনি জেগাত নাই।
এই বগুড়িবাড়ি কিবা এগুলান সবুতে বান দিছে আমার এইখিনিত নাই সেইকাৰণে আমাৰ এইখিনিৰ পানীৰ হেঁচাটো বেছি পৰে কৰি আমাৰ মানুহখিনি বহুত আলনি এতিয়া আমি ইমান আলনিত আমি একটা সমস্যাত আমি কেনেকৈ কি কৰিম गरेस्वरनिफ्राय केशव चौधुरीनि रिपर्ट समनि रादाब।